নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। অসমীয়া ভাষাৰ টেকনিকেল শিক্ষামূলক ইউটিউব চেনেল দাপোনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত জিমেইলৰ অটোমেইল ফিচাৰ্ছৰ বিষয়ে জনাম। অটোমেইল কি আৰু কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে আমি আপোনালোকক জনাম। দিনা যদি আপোনালৈ বহুত মেইল আহে বা আপুনি যদি মাজে মাজেহে আপোনাৰ জিমেইল একাউণ্টটো খোলে, তেতিয়াহ'লে আপোনাক জিমেইলৰ এই অটোমেইল ফিচাৰ্ছটোৱে বহুতখিনি সহায় কৰিব। বন্ধু বান্ধৱীসকল, এই ক্ষেত্ৰত আমি আমাৰ চেনেলটোৰ কথাই কওঁ। আমাৰ চেনেলটোলৈ প্ৰতিদিনে 1000টা ইমেইল আহে। সেই 1000টা ইমেইলৰ এনচাৰ দিয়াটো আমাৰ পক্ষে একেদিনাই সম্ভৱ নহয়। গতিকে এই জিমেইল ফিচাৰ্ছৰ সহায়ত যিসকল লোকে আমালৈ মেইল প্ৰেৰণ কৰে, আমি তেওঁলোকলৈ তাৎক্ষণিকভাৱে এটা ৰিপ্লাই মেইল অটোমেটিকভাৱে কম্পিউটাৰে তেওঁলৈ চেণ্ড কৰিব। ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় আহক শিকি লওঁ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে যদিহে আপুনি এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এই চেনেলটোৰ জৰিয়তে আমি আপোনালোকৰ বাবে প্ৰতিদিনে কম্পিউটাৰ, মোবাইল, ইণ্টাৰনেট আৰু টেকন'লজিৰ লগত জড়িত নতুন নতুন ভিডিঅ'সমূহ লৈ আনিম। এই ভিডিঅ'সমূহ আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ ইউটিউব চেনেলত চাব পাৰিব। আৰু যদি আপোনালোকে অলৰেডি এই চেনেলটোক ছাবস্ক্ৰাইব কৰিছে, তেন্তে আপোনালোকলৈ অশেষ ধন্যবাদ। তেন্তে পলম নকৰি আহক আৰম্ভ কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো। পোনপ্ৰথমে আপুনি আপোনাৰ জিমেইলৰ একাউণ্টত লগ ইন কৰক বা চাইন ইন কৰক। আপোনাৰ জিমেইল একাউণ্টত থকা ছেটিংছ অপশ্যনত যাওক। ছেটিং অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে এখন মেনু খোল খাব। মেনুখনৰ তলৰ ফালে চাওক, ভোকেশ্যন ৰেছপণ্ডাৰ বুলি এটা অপশ্যন আছে। সাধাৰণতে এই অপশ্যনটো অফ হৈ থাকে। আপুনি জিমেইলৰ অটোমেইল ফিচাৰ্ছটো ব্যৱহাৰ কৰিবলৈ পোনপ্ৰথমে এই অপশ্যনটো অন কৰি লওক। তাৰপিছত ছাবজেক্ট বক্সত যিকোনো এটা ছাবজেক্ট লিখক আৰু মেছেজত আপুনি আপোনালৈ মেইল প্ৰেৰণ কৰা ব্যক্তিসকললৈ কিবা এটা মেছেজ টাইপ কৰক। ধৰি লওক মই ইয়াত ছাবজেক্টত লিখিছোঁ অটো ৰিপ্লাই আৰু মেছেজত লিখিছোঁ হাই, থেংকছ ফৰ কণ্টেক্ট আছ। তাৰপাছত আপুনি ছেভ চেঞ্জেছ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালৈ যোনে যোনে মেইল প্ৰেৰণ কৰিব তেওঁলৈ এই মেছেজটো অটোমেটিকভাৱে চেণ্ড হৈ যাব এজ এ ৰিপ্লাই মেইল। ইয়াত চাওক আৰু এটি বক্স আছে, তাত লিখা আছে অনলি চেণ্ড এ ৰেছপন্স টু পিপল ইন মাই কণ্টেক্ট। এই বক্সটোত আপুনি যদি ক্লিক কৰে, তেতিয়াহ'লে সেইসকল ব্যক্তিলৈহে মেইলটো চেণ্ড হ'ব যিসকল ব্যক্তিৰ মেইল এড্ৰেছ আছে।
এইদৰে এই সহজ পদ্ধতিটো অৱলম্বন কৰি আপুনিও আপোনালৈ ইমেইল প্ৰেৰণ কৰা ব্যক্তিসকললৈ অট'মেটিকভাৱে এটি ইমেইল প্ৰেৰণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত এতিয়ালৈ ইমানেই। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোক লাইক কৰক, আৰু যদি আপোনালোকৰ এই ভিডিঅ'টোক লৈ বা আমাৰ ইউটিউব চেনেলটোক লৈ কোনো ধৰণৰ প্ৰশ্ন বা পৰামৰ্শ আছে তেন্তে ভিডিঅ'টোৰ তলত থকা কমেণ্ট বক্সত আমালৈ লিখি পঠাওক। লগতে বন্ধু বান্ধৱীসকল, জ্ঞান যিমানেই বিলাব সিমানেই বাঢ়িব। গতিকে আমাৰ ভিডিঅ'বোৰক আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ফেচবুক বা আন ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলকো আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব কওক, আৰু কম্পিউটাৰ, মোবাইল, ইণ্টাৰনেট আৰু টেকন'লজিৰ লগত জড়িত সকলো জ্ঞান অসমীয়া ভাষাত সম্পূৰ্ণ বিনামূলীয়াকৈ শিকিবলৈ পৰামৰ্শ দিয়ক। লগতে এই ভিডিঅ'সমূহ আপোনালোকে যদি হিন্দী ভাষাত চাব বিচাৰে তেন্তে আমাৰ আন এটি ইউটিউব চেনেল মাইনা কম্পিউটাৰ্ছক ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ হিন্দী ভাষাত চাব পাৰিব। আপোনালোক সকলোৰে দিনটো শুভ হওক তাৰ কামনাৰে ধন্যবাদ। জয় আই অসম।